আমি এদিনৰ আগত এইখন ফিল্ডতে প্ৰেক্টিছ কৰি আছিলোঁ। এতিয়া গোটেই চব ফিল্ডত পানী সোমাই গ'ল। এতিয়া আমাৰ দৌৰিবলৈ বহুত অসুবিধা হৈছে। এইখন চাওক, ফিল্ডত গোটেই পানী, এফালেও পানী, এফালেও পানী, আগতো পানী, এইফালে গোটেই পানী। কালি পৰহি দৌৰিছিলোঁ, তাৰপিছত কালি গোটেই পানী হৈ গ'ল ইয়াত। চাওক এখন সকলোবোৰে বহুত দুখ কৰিছে। তো এইখন হৈছে আমাৰ একদম নিউ ফিল্ড। আমাৰ একদম খালত পানী হৈ যোৱাৰ কাৰণে আমি এতিয়া ওপৰতে প্ৰেক্টিছ কৰিব লাগিব। এইটো এলকে আছে, আমি নতুনকৈ এতিয়া মেৰামতি কৰি আছোঁ ফিল্ডখন। ৰেডি হৈছে জুখিবলৈ। এইটো আমাৰ ৰবিন, এতিয়া ওপৰতে বনাব লগা হৈছে। নতুন ফিল্ডৰ নতুন লং জাম্পৰ স্লট ৰেডি আৰু সকলোৱে মাৰি আছে। এটা আমাৰ বকুল আহিছে, কেঞ্চেল। আৰু আহিছে এয়া চিত্ৰ কুমাৰ টাইপ। এইটো আমাৰ এইটো কেঞ্চেল। যাক এবাৰ মাৰি দিছে, এইটো কেঞ্চেল। ইমান কেঞ্চেল হ'লে কি হয়? 17, 18